এইখনে হৈছে পাতালপুৰীলৈ সোমাই যোৱা দুৱাৰ প্ৰথমখন দুৱাৰ এইখনে পাতালপুৰীলৈ সোমাই যোৱা যিহেতু পাতালপুৰীলৈ যাম যিহেতু মাটি তললৈ যাম এইকাৰণে মাটি তলৰ গাঁওবিলাকতে যিসকল গোপিনীসকলৰ কাপোৰ লুকাই থৈছিল গছৰ ওপৰত এয়া দেখিবলৈ পাইছে আম গছৰ ওপৰত যিহেতু আজি যাব ওলাইছোঁ ঘৰৰ পৰাই জাষ্ট লগৰকেইটাৰ লগত ওলাই আহিছোঁ আমাৰ দাদা হয় এই দাদা এইজন দাদা নমস্কাৰ আৰু এইজন মোৰ ভতিজা ল'ৰা হয় এতিয়া আমি যাব লৈছোঁ ক'ত গৈছোঁ আৰু ওলাই গৈছোঁ আপোনালোকে চাই থাককচোন গম পাবই ক'ত গৈ আছোঁ ন ভিডিঅ'টোত গম পাবই ব'লক আমি আগবাঢ়ি যাওঁ বোলে পাইছে চশমা লগাই তিনিজনে একে চশমা দেখিব পাইছে নাই গাইছ একেখন বাইকতে তিনিটা কিন্তু এইটো ৰোলন নপৰে কিন্তু আমি গাঁৱলীয়া জেগাত আছোঁ কাৰণে এতিয়া কৰি যায় আৰু চলা পিনি এনে উঠি গৈছোঁ আৰু ন এই যেনেকৈ কিন্তু আপোনালোকে এইটো ৰোড জাৰ্ণি কৰোঁতে তিনিটা একেলগতে উঠি নাযাব আৰু এইটো ভুল আইনমতে দণ্ডনীয় কাম এইটো ন এইটো উঠিব নালাগে এইটো ভুল কাম কিন্তু গাইছ এতিয়া আমি যাব লৈছোঁ ক'ত জানো গৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে ইণ্ডিঙলৈকে চাই থাকক ভিডিঅ'টো বহুত ধামাকা হ'বলগীয়া আছে গাইছ কাৰণ আমি গৈ আছোঁ ক'ৰবাত ন ব'লক আমি আগবাঢ়ি যাওঁ ফাইনেলি আহি আমি য'ত আহিম বুলি কৈছিলোঁ পাই গ'লোঁহে ক'ত আহিম বুলি কৈছিলোঁ আপোনালোকক কোৱা নাছিলোঁ কিন্তু ফাইনেলি পাইছোঁহি এইখন আছে মোৰ হাতত পঢ়াই শুনাম আপোনালোকক আপোনাৰ এখন হৈছে আপোনাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ ৰাসলীলা মহোৎসৱ মাজেৰবাৰী আহিছিলোঁ আমি এতিয়া আপুনি যিহেতু আপোনালোকে মোৰ আগৰ ব্লগটো চাই গম পাইছে মই যিহেতু চিলাপথাৰ যাম বুলি কৈছিলোঁ মাজেৰবাৰী ৰাস চোৱাম বুলি আপোনালোকক কিন্তু দিনৰ ভাগত আহিছোঁ ৰাতিৰ ভাগতো আহিম দিনৰ ভাগত আহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাইছ এনে তাৰমানে ৰাতিটো বৰ এটা ভাল নহ'ব সেইকাৰণে দিনৰ ভাগতে দেখুৱাম আৰু দেখুৱাই মেলি আপোনালোকক কিবা কৰিম ন এতিয়া আপোনাৰ মাজেবাৰী ৰাস মন্দিৰ আহিছোঁ গাইছ মোৰ ফ্ৰণ্টতে দেখিবলৈ পাইছোঁ আপোনাৰ কি ধুনীয়া হনুমান এটা পাহাৰ লৈ পিনি থিয় হৈ আছে কিমান ডাঙৰ দেখিবলৈ পাইছেনে আপোনালোকে পাহাৰলৈ ৰখি আছে গাইছ কিমান ডাঙৰ হনুমান হয় আৰু ভিতৰলৈ সোমাই যাম ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ আগতে গেটৰ ভিতৰেদি সোমাই যোৱাৰ আগতে আপোনালোকক দেখুৱাম এইটো আপোনাৰ হৈছে অল আছাম বেংগলী ইউটিউব হেৰি শ্বহীদ বেদীৰ হয় এইটো আপোনালোকে চাব পাৰিছে এয়া মোৰ বেক চাইডে আছে এইটো আৰু ভিতৰলৈ সোমাই যাম গাইছ চ' গাইছ ফাইনেলি সোমাই যাম তাৰ আগতে আপোনালোকক দেখুৱাব পাৰোঁ মাজেৰবাৰীৰ গেটখন দেখুৱাবলৈ বিচাৰোঁ চাই লওকচোন গাইছ দেখিবলৈ পাইছে গেটখন কি ধুনীয়াকৈ সজাই থৈছে আপোনাৰ এইপিনে আপোনাৰ বিপদনাশিনী মাজতে আমাৰ হনুমান আৰু এইপিনে কালী মা বহি আছে তাৰপিছত আপোনাৰ এখন স্থাপিত হৈছিলে 2010 চনত ৰূপালী জয়ন্তী তৰুণ এইখনে আৰু এইটো মাজেৰবাৰীত আছে আপোনালোকে আহিলে চাব পাৰিব গাইছ চাওকচোন গাইছ কি মজা লাগিছে গাইছ এটা কথা কিন্তু আমাৰ চব পথতে আপোনাৰ মানুহে কৰে ৰাস দেখুৱায় কিন্তু ইয়াত আপোনাৰ মানুহৰ কৰা নহয় ইয়াত যিহেতু আপোনাৰ মূৰ্তি আনি যেনেকৈ এতিয়া কৃষ্ণ মূৰ্তি এনেকৈ মূৰ্তি এইবিলাকে মূৰ্তি মাটিৰ মূৰ্তি আনি পিনি ইয়াত থৈছে মাটিৰ মূৰ্তিৰে দেখুৱাবলৈ চেষ্টা কৰিব বুজাই দিবলৈ চেষ্টা কৰিব তাৰ লগতে আমি চাই লওঁ মন্দিৰটোৰ পাছফালে মোৰ পাছফালে দেখিবলৈ পাইছে আপুনি ৰাধাকৃষ্ণ মূৰ্তি আৰু এইপিনে বহুত কিবা কিবি আছে দেখুৱাম গাইছ এতিয়া ভিতৰত যিহেতু সোমাই যাব নোৱাৰিম ভাত পানী খাই আহিছোঁ এতিয়া গা পা ধোৱা নাই আৰু বৰ এটা ভালকৈ ন সেইকাৰণে ভিতৰত সোমাই নাযাওঁ কিন্তু আপোনালোকক দেখুৱাম নেক্সট ব্লগত ধুনীয়াকৈ দেখুৱাম যিহেতু এতিয়া আমি আহিছোঁহে কিন্তু মই ওচৰৰ পৰা অকণমান হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাইছ চাই লওক গাইছ তাৰ পৰা ওলাই আহি দেখুৱালোঁ আপোনাক এতিয়া আপোনাৰ দেখুৱাম আমাৰ ইয়াত হনুমান মূৰ্তি যিহেতু দেখুৱাবলৈ চেষ্টা কৰিম বহুত ডাঙৰকৈ বহাই দিছে গাইছ চাব পাইছে মোৰ পাছফালে এয়া হনুমান বাবাজী এটা দি লৈছোঁ যিহেতু হনুমান বাবা হয় ন চবৰে প্ৰিয় গাইছ এইটো আপোনাৰ হৈছে আমাৰ মাজেবাৰীৰ কাৰ্যালয় হয় আপোনাৰ ৰাসৰ মন্দিৰৰ কাৰ্যালয় হয় এইটো আৰু আগলৈ যাবলৈ চেষ্টা কৰিম গাইছ ব'লক এইটো আপোনাৰ ইয়াত এনেকৈ আৰু কৃষ্ণৰ জন্মৰ ৰাসলীলাটো এনেকৈ দেখুৱাই গাইছ এইটো দেখিবলৈ পাইছে কৃষ্ণৰ জন্ম আপোনাৰ দৈবেগী আৰু বাসুদেৱ কাৰাগাৰত থাকোঁতে এইটো আপোনাৰ জন্ম হৈছিল এইটো দেখুৱাইছে এইকেইটা দাৰোৱানকেইটা দেখিবলৈ পাইছে গাইছ আৰু এয়া গাইছ আপোনাৰ এয়া বাসুদেৱে আপোনাৰ যেতিয়া নদী পাৰ কৰিছিল যে যমুনা নদী পাৰ কৰিছিল কৃষ্ণ
পাইছে গাইজ এইটো। আৰু গাইজ হৈছে আপোনাৰ এইটো আপোনাৰ কি কৰিছিল কৃষ্ণৰ মাখন চোৰ। এইটো সকলোৱে জানে যাৰ কৃষ্ণৰ মাখন প্ৰিয়, যিহেতু আপোনাৰ কৃষ্ণই মাখন চুৰ কৰি খাইছিল। ইয়াত মাখন চুৰ কৰি খোৱা পাইছে তাৰ লগৰসকলৰ লগত দেখিবলৈ পাইছে গাইজ। আৰু এয়া কৃষ্ণ আমাৰ মা যশোদাই যেতিয়া আপোনাৰ কৃষ্ণক বান্ধি থৈছিল গছত, এইটো দেখুৱাইছে আপোনাৰ হস্তবন্ধন বুলি কয়, যিহেতু হস্তবন্ধন কৰি থৈছে কৃষ্ণক। আৰু এইটো দুঘণ্ট চুৰি, এইটো গাখীৰ গৰু চৰাবলৈ গৈ গাখীৰ চুৰ কৰি খোৱা বলৰাম আৰু যিহেতু আমাৰ কৃষ্ণ। আৰু গাইছে আৰু বকাসুৰ বধ, চবেই জানে বকাসুৰ বধ কৰিছিল কৃষ্ণই এয়া। আৰু এইটো হৈছে আপোনাৰ গোবৰ্ধন পৰ্বত দাঙি নিছিল যেতিয়া আপোনাৰ ইন্দ্ৰই যেতিয়া হেৰি কৰিছিল, গোবৰ্ধন পৰ্বত দাঙি চবকে ৰক্ষা কৰিছিল গাঁওবাসীসকলক। আপুনি সকলোৱে জানে, এইটো আপোনালোকে গাইছে। সেইকাৰণে আৰু কৃষ্ণ মাতৃক বিশ্ব দৰ্শন, যেতিয়া কৃষ্ণ মা যশোদা কৃষ্ণক লৈ পিনি গা ধুবলৈ যায়, তেতিয়া কৃষ্ণ মাটিত বহি পিনি মাটি খাই থকা দেখিবলৈ পায়। যিহেতু আপোনাৰ যেতিয়া মাকে মুখখন মেলিবলৈ কয় গাইজ, তেতিয়া আপোনাৰ কৃষ্ণ গোটেই পৃথিৱীখন দেখুৱায় ন, বিশ্ব ব্ৰহ্মাণ্ডখন দেখুৱায়। এইটো দেখুৱাবলৈ পাইছে মা যশোদা গোটেই পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ডখন দেখুৱাই আছে। আৰু গাইজ এইটো হৈছে আমাৰ গজৰাজ বধ। এতিয়া আমাৰতো ইয়াত হাতী বুলি কয় আৰু এনেকৈ আগৰ দিনত গজৰাজ বুলি জানো। এতিয়া গজৰাজ বধ কৰিছিল শ্ৰীকৃষ্ণই এয়া। আৰু এইটো হৈছে আল্টা বৰণ। এইটো গাইছ মই বৰ এটা ভালকৈ নাজানো, আল্টা বৰণ মানে কি কৰে নাজানো। কৃষ্ণ কিন্তু দেখিছোঁ এইটো আল্টা লগাই থকা দেখিবলৈ পাইছোঁ, ভৰি ৰং লগাই আছে, যিহেতু লগাই আছে আৰু গাইছ কাক লগাইছে এইটো নাজানো মই। এইবোৰতে আপোনালোকে জানি ল'ব, নহ'লে আপোনালোকে জানে যদি মোক কমেণ্ট কৰি জনাব। আৰু এইটো হৈছে আপোনাৰ ধেনু যুদ্ধ। এইটো ধেনু যুদ্ধ, ষাঁড় গৰু এটাৰ লগত আমাৰ শ্ৰীকৃষ্ণই আপোনাৰ যুদ্ধ কৰি আছে। আৰু 13 নম্বৰত আছে কালিয়া দমন। যিহেতু চবেই জানে মা শ্ৰীকৃষ্ণই যমুনা নদীত গা ধুবলৈ যাওঁতে কালিয়া দমন কৰিছিল। এয়া কালিয়া দমন কৰি থকা দেখিবলৈ পাইছোঁ। আৰু এইটো কৃষ্ণ কালি, এইটো কৃষ্ণৰ কিবা হৈছে কালি বুলি নাজানো আৰু বৰ এটা কালিৰ ৰূপ ধাৰণ কৰিছে কৃষ্ণই। এইটো হৈছে নাগ কন্যা। আৰু এইটো হৈছে লাষ্ট পৰ্যায়ত গাইজ গৈ পিনি যিহেতু যিয়ে কৃষ্ণৰ মাক বাপেকক দৈৱকী আৰু বসুদেৱক কষ্ট দিছিল, কাৰাগাৰত ৰাখিছিল। যিহেতু কৃষ্ণৰ বহুত কংস বহুত হেৰি আছিল ন, অত্যাচাৰী আছিল। এনে কৃষ্ণই কংসক বধ কৰিছে আৰু দেখিবলৈ পাইছে না গাইজ, এয়া কংসক বধ কৰিছে। আৰু এইটো কি হয় নাজানো গাইজ, বৰ এটা দেখুৱাইছোঁ আৰু আপোনালোকক। এইটো নৰসিংহ বধ দেখিবলৈ পাইছে। নৰসিংহই যেতিয়া আপোনাৰ প্ৰহ্লাদৰ বাপেকক মাৰিছিল, এনেকৈ পেট ফালি মাৰিছিল গাইজ, দেখিবলৈ পাইছে নাই, পেট ফালি মাৰিছে। এইটো ৰামৰ মৃগ। আপোনাৰ যেতিয়া ৰাম সীতা বনবাসত থাকে, সোণৰ মৃগ এটা দেখি সীতাই যেতিয়া কয় এইটো লাগে বুলি, তেতিয়াতো আপোনাৰ ৰাৱণে আহি পিনি লৈ যায় ন মা সীতাক। এয়াই আৰু এইটো হৈছে গাইজ গৃহলক্ষ্মী। এইটো হৈছে ৰাজা হৰিচন্দ্ৰ শ্মশান মিলন। দেখিবলৈ পালোঁ, যিহেতু আপোনাৰ কৈছিলোঁ, মই অলপ আগতো কৈছিলোঁ, আমাৰ মাজেবাৰীত ৰাস এনেকৈয়ে দেখুৱায়, আপোনাৰ পুতলাৰ হৈহে দেখুৱায়। যিহেতু আমাৰ ঢকুৱাখানা বা অন্য নিচিনা নহয়, মানুহে কৰে বা কিবা ভাওনাৰ নিচিনা কৰে। ইয়াত এনেকুৱা নহয়, আপোনাৰ এনেকৈ দেখুৱায়, পুতলাৰ ৰাস কৰি দেখুৱায়। যিহেতু আপোনাৰ ইয়াত এনেকৈ বৰ এটা নকৰে, সেইকাৰণে এনেকৈ পুতলা কৰি ৰাস দেখুৱায়। আৰু আগলৈ কিবা কিবি আছে চব চাবলৈ যাওঁ গাইছ ব'লক। ফাইনেলি এতিয়া আমি আগলৈ যাম, যিহেতু আপোনাৰ তাত পাতালপুৰি আৰু এইটো কি আছিলে, পাতালপুৰি আৰু কি স্বৰ্গপুৰি যাম। স্বৰ্গপুৰিটো ইয়াত বহুত আছে। আৰু গাইছ ইয়াত দেখিবলৈ পাইছে মোৰ এই পিছফালে থকা ষ্টেজটোত আপোনাৰ ডেন্স প্ৰগ্ৰেম হয়। ৰাতি 9টা বজাৰ পৰা ডেন্স, ৰাতি 10-10টামান বজাৰ পৰা ডেন্স হ'ব। যিহেতু মই দেখুৱাম, আপোনালোকক সকলোকো নাযাব, আজি নেদেখুৱাওঁ, কাইলৈ দেখুৱাম।
আজিতো ব্লগটো চব দেখুৱাই দিলে কাইলৈ কি চাব গাইছ ন সেইকাৰণে অলপ বাকী ৰাখিম কাইলৈ কিবা এটা চাব গাইজ এইকাৰণে কাইলৈ দেখুৱাম ডেন্স প্ৰগ্ৰেম হ'ব তাৰপিছত ভাগৱত পাঠ হ'ব ইয়াত আপোনালোক কাইলৈ মই গোটেইখিনি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম গাইজ তাৰ আগত আমি গৈ পিনি পাতালপুৰি স্বৰ্গপুৰি চাই আহোঁগৈ ন ব'লক এইখনে হৈছে পাতালপুৰিলৈ সোমাই যোৱা দুৱাৰ প্ৰথমখন দুৱাৰ এইখনে পাতালপুৰিলৈ সোমাই যোৱা যিহেতু পাতালপুৰিলৈ যাম যিহেতু মাটিৰ তললৈ যাম এইকাৰণে মাটিৰ তললৈ সোমাই যোৱা প্ৰথমখন দুৱাৰ এইখনে হৈছে গাইজ যিহেতু আমি তললৈ সোমাই যাওঁ ব'লক কি আছে দেখাবলৈ চেষ্টা কৰিম আন্ধাৰ চ' গাইজ ইয়াত আহি দেখিবলৈ পাইছোঁ যিহেতু মা কালিক দেখিবলৈ পাইছোঁ আৰু লগতে ভণ্টি কেইজনীও দেখিব পাইছোঁ ভণ্টি কেইজনী নুঠো বুলি কৈছে সেইকাৰণে আঁতৰি গৈছে লুকাই ফুৰিছে যিহেতু মা কালিক দেখিবলৈ পাইছোঁ আৰু কোন হয় ভণ্টি কোন হয় তুমি পঢ়ি থকাজন নাজানা ভণ্টিহঁতেও নাজানে ময়ো নাজানো ছাৰ গাইজ আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব মই আপোনালোকক দেখুৱাই দিছোঁ কেমেৰাটো বেক কৰি চ' গাইজ এয়া হৈছে আপোনাৰ মা কালি আৰু এয়াই বলি দি থকা পৰি থকাজন নাজানো নামটো সঠিকভাৱে কিন্তু ইয়াত আমাৰ খুৰা এজন লগ পাইছোঁ খুৰাজনক সুধিবলৈ চেষ্টা কৰিম খুৰাজনে যিহেতু আমাৰ জানিব ন সেইকাৰণে খুৰাজনক সুধিম গাইজ আহক আপোনাৰ মা কালিক দেখিবলৈ পাইছোঁ যিহেতু তাৰ ফ্ৰণ্টত কোনোবা বলি দিয়া পৰি আছে কোননো দশৰৰ ৰজা ন বলিটো কোনে দিছিলে হনুমানে দিছিলে কিহৰ কাৰণে দিছিলে বলিটো খুৰাও সঠিকভাৱে নাজানে কিহৰ কাৰণে বলি দিছিল সেইকাৰণে গাইজ বেয়া নাপাব খুৰাও সঠিকভাৱে নাজানে যিহেতু কিবা এটা দুখ আছিল দুখ নাথাকিলেতো মানুহক বলি নিদিয়ে আপোনাৰতো জানে আৰু গাইজ ন সেইকাৰণে আমি এতিয়া আৰু স্বৰ্গপুৰীলৈ যাম স্বৰ্গপুৰীত গৈ পিনি কি আছে কি নাই দেখাবলৈ চেষ্টা কৰিম গাইজ ব'লক গাইজ আহি পাই গ'লোঁ স্বৰ্গপুৰীলৈ যিহেতু স্বৰ্গপুৰীলৈ এখন ষ্টেপ লাগে ন যাবলৈ ইয়াত ষ্টেপটোৱে দেখিবলৈ পাইছোঁ গাইজ এইটো ষ্টেপ যিহেতু এইটো ষ্টেপে স্বৰ্গপুৰী যাব লাগিব তাৰ আগতে তাৰ ষ্টেপটোৰ কাষতে বিচনা এখন দেখি পাইছোঁ যিকেইটা আমাৰ দেৱী আৰু দেৱতাসকল বিৰাজ কৰি আছে তাৰমানে হেৰি হৈ আছে শুই আছে দেখিবলৈ পাইছে গাইজ দেৱী দেৱতাসকল শুই আছে আৰু কিহৰ কাৰণে শুই আছে নাজানো আৰু আপোনালোকে জানি ল'ব কেনেকৈ কি কৰে এইটো শুই আছে দেখিবলৈ পাইছে এয়া শুই আছে আৰু আমি এইপিনে যাম ভিতৰলৈ যাম ভিতৰলৈ বহুত দেৱী দেৱতা আছে যিহেতু দেখিছে এয়া পাইছে বহুত দেৱী দেৱতা আছে তাৰ মাজতে কিছুমানৰ নাম জানো কিছুমানৰ নাম নাজানো বেয়া নাপাব ক'ব নোৱাৰিলে আপোনাৰ আপোন বুলি কৈ ক্ষমা কৰি দিব এইটো বাবা বিশ্বকৰ্মা হয় যদিও নাজানো আৰু গাইছে বাবা বিশ্বকৰ্মা হয়নে নহয় নাজানো হয় যদি হয় নহয় যদি আপোনালোকে শুধৰাই ল'ব আৰু মই বৰ এটা সঠিকভাৱে নাজানো আৰু যিহেতু দেখিবলৈ পাইছোঁ এয়া বাবা শিৱ ভৈৰৱ আৰু এইটো ব্ৰহ্মা বিষ্ণু আৰু তাৰ কাষতে বহি আছে বিষ্ণু লক্ষী চৰি গাইজ লক্ষী হয় সঠিকভাৱে বৰটো নাজানো সেইকাৰণে বৰৰ মাজতে অলপ খেলি মেলি গৈছে যিহেতু এইবিলাক আগতে এনেকৈ ভিডিঅ' বনাই পোৱা এক্সপিৰিয়েঞ্চ নাই যিহেতু আপোনালোকে জানে নতুন চেনেল নতুন হেৰি ন সেইকাৰণে অলপ আপোনালোকে মৰম চেনেহেদি আঁকোৱালি ল'ব ভুল ভ্ৰান্তি হ'লে অলপ হেৰি নকৰিব ব'লক গাইজ এতিয়া আমি যাওঁ আৰু তলত কিবা কিবি বহিছে দোকান চোকান বহিছে মেলা চেলা কিবা আহিছে দেখুৱাম আপোনালোকক কেনেকৈ কি কৰে নকৰে ব'লক গাইজ আমি ইয়াৰ পৰা নামি গৈছোঁ স্বৰ্গপুৰীৰ পৰা নামোতে স্বৰ্গপুৰীলৈ উঠোঁতে ষ্টেপেতে উঠিছিলোঁ এতিয়া স্বৰ্গপুৰীৰ পৰা নামোতে ষ্টেপে নামিছোঁ গাইজ দেখিবলৈ পাইছে আপোনালোকে ষ্টেপে নামিছোঁ এয়া ব'লক আমি গাইজ ফাইনেলি আমি তাৰ পৰা মন্দিৰৰ পৰা ওলাই আহি আপোনাৰ এখন বগীবিল দলং পাৰ কৰি আহি আমি ইয়াতে পাইছিলোঁহি যিহেতু ইয়াত দেখিবলৈ পাইছিলোঁ কৃষ্ণৰ গোপিনীসকলে গা ধুই থকা দেখিব পাইছোঁ গাইজ আপোনালোককো দৰ্শন কৰাম ব'লক কৃষ্ণই গোপিনীয়ে গা ধুই থকা ব'লক এই গাইজ দেখিবলৈ পাইছে কৃষ্ণৰ গোপিনীসকল গা ধুবলৈ ৰেডি হৈছে কাপোৰ চাপোৰ খুলি ৰেডি কাপোৰ নাই গাত আছে নথকা নহয় কাপোৰ চাপোৰ খুলি থৈছে কিন্তু আপোনাৰ কৃষ্ণই এতিয়া কাপোৰ চুৰ কৰি থৈছিলে গাইজ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম গছত উঠি আছে ব'লক গছত উঠি গা ধুই থাকোঁতে যিসকল গোপিনীসকলৰ কাপোৰ লুকাই থৈছিল গছৰ ওপৰত এয়া দেখিবলৈ পাইছে আম গছৰ ওপৰত লুকুৱাই থৈছে কিন্তু এইটো ভুল হৈছে যিহেতু কৃষ্ণই আপোনাৰ এই গছজোপাৰ নাম কিবা আছিল কৃষ্ণচূড়া গছজোপাৰ নামেই হৈ গ'ল কৃষ্ণচূড়া কিন্তু এইটো আপোনাৰ ভুল দেখুৱাইছে ইয়াত আপোনাৰ আম গছ দেখুৱাইছে কৃষ্ণচূড়া গছৰ ওপৰত আপোনাৰ যিহেতু কাপোৰ লুকুৱাই থৈছিল কৃষ্ণই গোপিনীসকলে গা ধুই থাকোঁতে যি হওক নহওক কৰিছে বহুত ভাল লাগিছে দেখি গাইজ দেখিবলৈ পাইছে আপোনালোকে ব'লক আমি
পৰা ওলাই আহিলোঁ যিহেতু এতিয়া তাত আৰু এনেকৈ একো নাই আৰু দেখুৱালে যিহেতু আমি এতিয়া দোকান দেখুৱাম ন আপোনালোকৰ দোকানত কি মেলাত কি বহিছে নাই বহা ন বহুত ডাঙৰ মেলা হৈছে এই দেখিবলৈ পাইছে গাইছ নিমকি কাটা নিমকি কালাৰ দিয়া আৰু আপোনাৰ এইটো খুৰমা আৰু এইটো পিনে দেখিব লাগিছে চব মিক্সিং তাৰপৰা এইপিনে দাদাহঁতে ক'ৰ পৰা আহিছে দাদা আপোনালোকে ইয়াৰে বোলে লোকেল হয় আৰু ইয়াতে দোকান দিছে গাইছ আমি আগলৈ যাম আৰু কি বহিছে নাই বহা ব'লক গাইছ আগলৈ গৈ থাকোঁ কাটা নিমকি এইবিলাক ওলাই আহিলোঁ তাৰপৰা ওলাই আহিলোঁ যিহেতু এইবিলাক খাবলৈ মন নাই বৰ এটা সেইখিনি ঘৰো লৈ নাযাওঁ যিহেতু বৰ এইবিলাক ভাল নহয় বাহিৰা বস্তু খাই থকাটো ন সেইকাৰণে আমি এতিয়া মেলা চাম যিহেতু মীনা বজাৰ আহিছে বুলি কোৱা শুনিছোঁ মীনা বজাৰত চাম কি আহিছে নাই অহা এইখন কাৰোবাৰ যদি সৰু ল'ৰা ছোৱালী আছে খেলা টকা আছে লৈ যাব গাইছে ইয়াৰ পৰা মোৰতো সৰু ল'ৰা ছোৱালী আছে কিন্তু মোৰ ছোৱালীজনী নেখেলে সেইকাৰণে লৈ নাযাওঁ আপোনালোকৰ যদি কাৰোবাৰ দৰকাৰ হৈছে মেলাত আহিব কম দামত পাই যাব চ' গাইছ ব'লক আমি মেলালৈ যাওঁ কি হৈছে কি নাই এইটো ঘূৰণীয়া চকৰি দেখিবলৈ পাইছে কিমান ওপৰলৈকে দেখিছেনে গাইছ ব'লক গান নুঠো গাইছ মোৰ ভয় লাগে ভয় হয় তাৰমানে এনেকুৱা হৈ থাকে জিঅ' এনেকুৱা তাৰমানে এবাৰ উঠিছিলোঁ গাইছ কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছিলে বমি ভাবিব গৈছিল যিহেতু আমি এইবিলাক উঠিবলৈ মোক ভয় লাগে যিহেতু সেইকাৰণে নুঠো এই আৰু আপোনাক বেক কৰি দেখুৱাবলৈ পাৰিম কি নাই আহিছে কি নাই ফাইনেলি এতিয়া আপোনাৰ আমি ঘৰলৈ যামগৈ বুলি ভাবিছোঁ যিহেতু ইয়াত আৰু একো নাই যিহেতু দোকানখিনি দেখুৱাম বুলি কৈছিলোঁ দোকানখিনি বৰ এটা খোলা নাই যিহেতু ৰাতিকৈ খুলিব সন্ধিয়া হৈছে ৰাতিকৈ খুলিব আপোনাৰ এতিয়া ঘৰলৈ যাওঁগৈ আৰু যিহেতু আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ আৰু অন্য এটা ব্লগত লগ পাম যিহেতু আকৌ কাইলৈ আহিম কাইলৈ আহিলে আপোনালোকক ভালকৈ দেখুৱাম প্ৰথমৰ পৰা শেষলৈকে দেখুৱাম যে কি কৰে কি নকৰে ডেন্স কৰে দেখুৱাম ন এতিয়া আমি ঘৰলৈকে গৈ থাকোঁ আৰু গাইছ এটা কথা ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো টিপি অন কৰি দিব কিয়নো মোৰ ভিডিঅ'ৰ প্ৰতিটো নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পোৱাকৈ ন পাহৰি নাযাব মৰম চেনেহ দিব অলপ আমাকো চ' গাইছ বাই